নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আছে আগন্তুক হ'বলগীয়া ডিএমই গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। সো ফ্ৰেণ্ডসকল ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। সো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এক নম্বৰ প্ৰশ্নটো হ'ল হু ইন্ট্ৰডিউস দ্য টোকেন কাৰেন্সি ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া। অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এ মহম্মদ বিন তুগলক, অপশ্যন বি শাহজাহান, অপশ্যন চি বাবৰ, ডি শিৱাজী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকে ভাৰতত প্ৰথম টকাৰ প্ৰচলন কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল সত্ৰিয়া ইজ দ্য পপুলাৰ ডেন্স ফৰ্ম অফ, মানে সত্ৰিয়া এটা জনপ্ৰিয় নাচ। অপশ্যন এ আসাম, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি কেৰালা, অপশ্যন ডি মিজোৰাম। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আসাম। অৰ্থাৎ সত্ৰিয়া এটা জনপ্ৰিয় ডেন্স আৰু ইয়াৰ উৎপত্তিস্থল অসম। 3 নম্বৰত আছে দ্য আৰ্থ ৰোটেটছ এৰাউণ্ড ইটছ এক্সিছ ফ্ৰম এ নৰ্থ টু চাউথ, বি ইষ্ট টু ৱেষ্ট, চি চাউথ টু নৰ্থ, ডি ৱেষ্ট টু ইষ্ট। মানে পৃথিৱীয়ে ইয়াৰ অক্ষত ঘূৰি থাকে কোন দিশৰ পৰা কোনটো দিশলৈ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱেষ্ট টু ইষ্ট। অৰ্থাৎ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ নিজৰ অক্ষত ঘূৰি থাকে আৰু সেইকাৰণেই আমি সূৰ্যটো পূব দিশত ওলোৱা আৰু পশ্চিম দিশত মাৰ যোৱা দেখোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল দ্য হটেষ্ট প্লেচ ইন দ্য ৱৰ্ল্ড ইজ। অপশ্যন এ তেহৰান ইৰাণ, বি জয়ছলমাৰ ইণ্ডিয়া, অপশ্যন চি দলাল ইথিঅ'পিয়া, অপশ্যন ডি এজিজিয়া লিবিয়া। মানে পৃথিৱীৰ একেবাৰে গৰম ঠাই এখন হ'ল, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এজিজিয়া লিবিয়া। এজিজিয়া হৈছে পৃথিৱীৰ একেবাৰে গৰম ঠাই। 5 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দ্য ফ্ল'য়িং ষ্টেটছ শ্বেয়াৰ বাউণ্ডেৰিজ উইথ দ্য মেক্সিমাম নাম্বাৰ অফ আদাৰ ষ্টেটছ অফ ইণ্ডিয়া। তলৰ কোনখন ৰাজ্যৰ সীমাত একেবাৰে বেছি সংখ্যক অন্য ৰাজ্যৰ অৱস্থিতি আছে। অপশ্যন এ মধ্যপ্ৰদেশ, অপশ্যন বি মহাৰাষ্ট্ৰ, চি আছাম, ডি বিহাৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আছাম। অৰ্থাৎ অসমৰ সীমাত একেবাৰে বেছি সংখ্যক অন্য ৰাজ্যৰ অৱস্থিতি আছে। 6 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ লেণ্ড অফ 5 ৰিভাৰ্ছ। মানে কোনখন ভাৰতীয় ৰাজ্যক পঞ্চ নদীৰ ভূমি বুলি কোৱা হয়। অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি পাঞ্জাৱ, অপশ্যন চি হাৰিয়ানা, অপশ্যন ডি জম্মু কাশ্মীৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱ। অৰ্থাৎ পাঞ্জাৱক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফ্ল'য়িং ছইল ইজ মষ্ট ছুইটেড ফৰ টি প্লেণ্টেশ্যন। তলৰ কোন প্ৰকাৰৰ মাটি চাহ খেতিৰ বাবে উপযুক্ত। অপশ্যন এ এচিডিক, অপশ্যন বি এলকালিন, অপশ্যন চি এলুভিয়েল, অপশ্যন ডি ৰেগুৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এচিডিক। অৰ্থাৎ আমলিক। এচিডিক মাটি হৈছে চাহ খেতিৰ বাবে উপযুক্ত। 8 নম্বৰ প্ৰশ্নটো হ'ল দ্য গ্ৰেণ্ড ট্ৰাংক ৰুট কানেক্টছ। অপশ্যন এ কলকাতা এণ্ড মুম্বাই, অপশ্যন বি দিল্লী এণ্ড চেন্নাই, অপশ্যন চি কলকাতা এণ্ড অমৃতসৰ, অপশ্যন ডি তিৰুপতি এণ্ড লুধিয়ানা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা এণ্ড অমৃতসৰ। অৰ্থাৎ গ্ৰেণ্ড ট্ৰাংক ৰোডে কলকাতা আৰু অমৃতসৰক সংযোগ কৰিছে। 9 নম্বৰ প্ৰশ্নটো হ'ল হুৱেন ডাজ দ্য থিকনেছ অফ দ্য ট্ৰপ'স্ফিয়াৰ ইনক্ৰিজ। মানে ট্ৰপ'স্ফিয়াৰৰ পৰিসৰ কেতিয়া বৃদ্ধি পায়। অপশ্যন এ ছামাৰ, অপশ্যন বি অটম, অপশ্যন চি উইণ্টাৰ, অপশ্যন ডি স্প্ৰিং। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছামাৰ। অৰ্থাৎ গ্ৰীষ্মকালত ট্ৰপ'স্ফিয়াৰৰ পৰিসৰটো বৃদ্ধি পায়। 10 নম্বৰ প্ৰশ্নটো হ'ল নেম দ্য কাণ্ট্ৰি হুইচ ইজ দ্য লিডিং প্ৰডিউচাৰ অফ অট'মোবাইলছ। অট'মোবাইল বা যান বাহন নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ দেশ কোনখন। অপশ্যন এ ৰুছিয়া, অপশ্যন বি চাইনা, অপশ্যন চি জাপান, অপশ্যন ডি USA। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি USA। 11 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ চিটি নেশ্যনেল কেমিকেল লেবৰেটৰী ইজ লোকেটেড। নেশ্যনেল কেমিকেল লেবৰেটৰী ক'ত আছে। অপশ্যন এ দিল্লী, অপশ্যন বি পুনে, অপশ্যন চি মুম্বাই, অপশ্যন ডি জয়পুৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুনে। বন্ধু বান্ধৱীসকল যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন কৰি ল'ব যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপুনি পোনপ্ৰথমতে পাব পাৰে।